প্ৰথমতে মই সকলোকে নমস্কাৰ জনাই মোৰ আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই বনাইছোঁ আজি চিকেন কাৰী, লগতে আপোনালোকৰ মাজত শ্বেয়াৰো কৰি দিলোঁ। আজি বেলেগ ধৰণৰকৈ বনালোঁ, সেয়েহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছেনে, মই গেছটো জ্বলাই লৈ কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো মই গৰম হোৱাত সৰিয়হৰ তেল দি দিছোঁ আৰু লগতে মই এয়া দুটা আলু আৰু অকণমান অমিতা কেইপিচমান দি দিছোঁ। এইখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে অকণমান ৰংচুৱা হৈছে। আলু আৰু অমিতাখিনি ফ্ৰাই হ'ব, এতিয়া নমাই দিম। নমাই পেলাই আকৌ মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই চিকেনখিনি ইয়াতে দি দিম। চিকেনখিনি ডাঠকৈ ফ্ৰাই কৰি ল'ম। মই চিকেনৰ লগত ইয়াত একো দিয়া নাই, একো ব্যৱহাৰ কৰা নাই মছলা। মই পিছত দিম মছলাবোৰ। এতিয়া মই প্ৰথমতে চিকেনখিনি ডাঠকৈ ফ্ৰাই কৰি ল'ম। চিকেনখিনি ফ্ৰাই কৰি থাকোঁতে সোৱাদৰ বাবে অকণমান মই নিমখ দিছোঁ, যাতে নিমখটো ভিতৰলৈকে সোমাই যায়, আৰু হালধিটো দিছোঁ কালাৰটো ভিতৰলৈকে যায়, যাতে কালাৰটো হয় বগা বগা হৈ নাথাকে, যাতে সেইকাৰণে দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে চিকেনখিনি ডাঠকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই নমাই দিম। চিকেনখিনি ফ্ৰাই কৰি ৰোৱা তেলতে দিছোঁ মই 3টা শুকান জলকীয়া, আৰু লগতে ইয়াৰ লগতে মই দি দিম লং, এলাইচি, দালচেনি, আৰু লগতে কেইটামান পাঁচফোৰণো দি দিম। জলকীয়াখিনি ফ্ৰাই হোৱাত মই 3টা পিঁয়াজ কাটি ৰাখিছিলোঁ ডাঙৰ চাইজৰ, সেয়া দি দিছোঁ। সেই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। মই চিকেনখিনি কেনেদৰে ফ্ৰাই কৰি লৈছোঁ সেইটো দেখুৱাইছোঁ। এয়া দেখিছেনে ধুনীয়া কৰক টাইপৰ হৈছে, দেখিছেনে পকৰী টাইপৰ হৈছেনে দেখিবলৈ। হালধি দিয়াৰ বাবে ভিতৰলৈকে কালাৰটো সোমাই গৈছে, আৰু নিমখ দিয়াৰ বাবে অকণমান টেষ্টটো বাঢ়িব ভিতৰত। যেনেদৰে আমি চিকেন পকৰী বনাওঁ ঠিক তেনেদৰে বনাইছোঁ, খালি মই বেচনত ডুবোৱা নাই, সেইটোৱে ডিফাৰেঞ্চ। এয়া দেখিছেনে মোৰ পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াৰ লগত বিলাহী দুটা কাটি ৰাখিছিলোঁ, সেয়া দি দিম। বিলাহীখিনিও ফ্ৰাই কৰি ল'ম, অকণমান সিজাই ল'ম বিলাহীখিনি। আমিতো নিজৰ পদ্ধতিৰে চিকেন খাওঁৱেই, কেতিয়াবা বেলেগ বেলেগ ষ্টাইলতো বনাই খাব লাগে, খাবলৈ বহুত ভাল লাগে, টেষ্টি হয়। এয়া দিছোঁ মই আদা নহৰুৰ পেষ্ট, এইখিনিও ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াৰ লগত এড কৰিম গুড়ি মছলাবোৰ। সেয়া দিছোঁ জিৰা, ধনিয়া আৰু ৰংগুড়া, আৰু মই সোৱাদ অনুপাতে নিমখ দি দিম, আৰু লগতে মই লাল মিৰ্চ পাউডাৰ, আৰু ইয়াৰ লগত মই চিকেন মছলাও দি দিছোঁ। এইখিনিও অকণমান ফ্ৰাই কৰি ল'ম। গুড়ি মছলাখিনি দিয়াৰ পিছত মই অকণমান ইয়াতে পানী এড কৰিছোঁ, নহ'লে বা তলত লাগি যাব পাৰে। মই পানীটো দিয়াটো দেখুওৱা নহ'ল। এতিয়া মই ইয়াৰ লগত দি দিম আলু আৰু যে অমিতাখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ, সেয়া দি দিম। সেইখিনি অকণমান ফ্ৰাই কৰি ল'ম। আলু আৰু অমিতাখিনি মই এইকাৰণে সোনকালে দি দিলোঁ, কিয়নো আলুখিনি আৰু অমিতাখিনি ভালদৰে সিজা নাছিলে, কুকুৰুৱাকৈ ফ্ৰাই কৰা গৈছিলে, সেইকাৰণে দি দিলোঁ। আৰু লগতে মছলাৰ সোৱাদটোও যাব। আৰু এতিয়া মই ইয়াৰ লগত এড কৰি ফ্ৰাই কৰি ৰখা চিকেনখিনি এতিয়া মই অকণমান টাইম ফ্ৰাই কৰি থাকিম লৰাই, কিয়নো তেতিয়াহ'লে মছলাৰ সোৱাদটো চিকেনত যাব, লগতে আলুত আৰু অমিতাটো যাব, খাবলৈ টেষ্ট বাঢ়ে। তেনেদৰে ফ্ৰাই কৰি থাকিলে অকণমান টাইম মছলাৰ সৈতে চিকেনখিনি এড কৰাৰ পিছত মই আকৌ 5 মিনিটমান সময় লৰাই ফ্ৰাই কৰিলোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ, কিয়নো আগতে যিহেতুকে মাংসখিনি আৰু আলু আৰু অমিতাখিনি ফ্ৰাইয়ে কৰা, সেইকাৰণে মই মছলাৰ সৈতে মিলিবৰ কাৰণে মই লৰাই ফ্ৰাই কৰি থাকিলোঁ। ইয়াতে মই এড কৰিলোঁ এতিয়া গৰম পানী কৰি ৰাখিছিলোঁ, সেয়া দি দিলোঁ। গৰম পানী দিয়াৰ পিছত মই গেছৰ ফ্লেমটো হাই কৰি দিলোঁ, আৰু জলদি উতলিব দিলোঁ। তেতিয়াহ'লে উতলিলে খাবলৈ বহুত টেষ্ট হয় গ্ৰেভিটো। আৰু মই 10 মিনিটমান সময় উতলিব দিলোঁ এনেদৰে। এতিয়া মই শেষ পৰ্যায়ত এতিয়া আৰু লং, এলাইচি, দালচেনি লৈছোঁ, এইখিনিও মই খুন্দি ইয়াতে এড কৰিম। এনেদৰে আপোনালোকেও কেতিয়াবা চিকেনটো ডাঠকৈ ফ্ৰাই কৰি বনাই খাবচোন, খাবলৈ বহুত টেষ্ট আৰু সোৱাদ লগা হয়। যেনেদৰে আমি চিকেন পকৰী বনাওঁ তেনেদৰে বনাই খাব। এতিয়া মই ইয়াৰ লগত এড কৰিলোঁ ধনিয়া দিয়াৰ পিছত মই গেছটো নমাই দিম। আঞ্জাখন হৈয়ে গ'ল চিকেন কাৰীটো। গেছটো নমাই দি মই লগতে আপোনালোকৰ মাজত পৰিৱেশনো কৰি দিলোঁ। এতিয়া দেখিছেনে চিকেনৰ গ্ৰেভিটো কিমান ধুনীয়া কালাৰ হৈছে, খাবলৈও তেনেকুৱা টেষ্টি আৰু সোৱাদ লগা হৈছে। এনেদৰে আপোনালোকে বনাই চাব, আৰু কেনে পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব।
যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব এতিয়া ৰাখিছোঁ বাই বাই